বিশ্বনাথৰ গোৱালতলী প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰীক আক্ৰমণ। বিদ্যালয়ৰ দাঁতিকাষৰীয়া একাংশ লোকে শাৰীৰিকভাৱে অপদস্থ কৰে তিনিগৰাকীকৈ শিক্ষয়িত্ৰীক। বিদ্যালয়ৰ পৰা পলাই আহি জীৱন ৰক্ষা কৰে শিক্ষয়িত্ৰী তিনিগৰাকী। বিদ্যালয়খনত স্বাস্থ্য বিভাগে পেলু আৰু ফাৰ্লিয়াৰৰ প্ৰতিষেধক প্ৰদান কৰিছিল। প্ৰতিষেধক গ্ৰহণ কৰা কেইবাটাও শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটে। শিশুৰ স্বাস্থ্যৰ অৱনতিৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলক জগৰীয়া কৰি আক্ৰমণৰ বাবে আহে একাংশ লোক। হাতত বাটাম লৈ আক্ৰমণ কৰিবলৈ আহিছিল একাংশ লোক। শিক্ষয়িত্ৰীৰ গাত হাত দি চুলিত ধৰি চলাই আক্ৰমণ। ঘটনাৰ সন্দৰ্ভত ৰুমি ডেকা, প্ৰণীতা ৰাজখোৱা, নীলম চেত্ৰী আৰু সন্দীপ ৰায় নামৰ শিক্ষক শিক্ষয়িত্ৰী চাৰিগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে শংকিত হৈ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ নিৰাপত্তা সুনিশ্চিত নোহোৱালৈকে সংখ্যালঘু জনবসতিপূৰ্ণ এলেকাত থকা বিদ্যালয়খনত পাঠদান নকৰে বুলি জানিবলৈ দিছে। মেডিচিন যোনটো বিলোৱা হৈছিলে চৰকাৰৰ ফালৰ পৰা পেলু আৰু ফাইলিয়া, সেইটো কি হ'ল এতিয়া মানে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা খোৱালে, কিন্তু আমাক টিচাৰক ইনফৰ্ম কৰা নাছিলে। তাৰপিছত যেতিয়া পোৱালিবোৰ মানে পটককৈ পেট বিষালে, কিবা কিবি মানে সিহঁতৰ নিজৰে যি প্ৰব্লেম হ'ল, পটককৈ গোটেই সোপা ৰাইজে মানে আমাক আক্ৰমণ কৰিলে। মোক একে চুলিত এনেকৈ ধৰিছে, মই কিবাকৈ বাচি আহিছোঁ, একে ইয়াত হাত দিছে। তাৰপিছত এই বাইদেউকো এনেকুৱা বেগ ভাঙি মানে ছিঙি দিছে, টানি দিছে। আমি মানে কোনোমতে তাৰ পৰা তিনিজন